Hello दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल विथ अनादर ब्लॉग्स ভিডিঅ' একদম মস্তি চাই থাকক। ভিডিঅ'টো আগলৈ ক'ত গৈ আছোঁ দেখাম বলক, ৰাস্তাত লগ পাওঁ। বাই বাই। পাই গ'লোঁ মেঘমলা। আমাৰ পেট্ৰল পাম্পৰ ওচৰলৈকে যাম আৰু তাতে এজন লগৰ ৰখি আছে, ইয়াক পিক আপ কৰিম। তাৰপিছত চাওঁ ক'ত যাওঁ, দেখাই আনিম। আমার গাড়ি ব্লগস চাওক ৰাস্তাৰ অৱস্থা। ও মাই গড, পাম্পিং হৈ আছে ফিল্ডিংছটো এতে। আউ ডান্সিং চাই থাকিব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফিল্ডিং পাই গ'লোঁ। তো ইয়াৰে পৰা আমি যাব লাগিব লেফ্ট ফালে। তো গাইছ ইয়াতে আহি বহুত দিনৰ ফ্ৰেণ্ড এজনক লগ পালোঁ, তো লগ ধৰাই দিওঁ। চাই থাকক পকাচুকীয়াটো। পেটলা ভালে, এইটো পেটলা ভাই ফুটবল খেলিব কাৰণে পুৰা ৰেডি একদম। ঠিকে মানে না, ইয়াক চবে সাবস্ক্রাইব কৰিব আৰু লাইক কৰিব হা, কিন্তু বেছিকে শেয়াৰ নকৰিব হা। একদম মানে বেয়া পিছ শেয়াৰ নকৰিব একদমে। আৰু গাইস লটো কিন্তু ভাল আছে, লটো ভাল আছে, ভাল দে। ইনষ্টাগ্ৰামত কি নাম আছে? ক্ৰেজি এনিওয়ান চাই ল'ব। আমার এইটো প্রিন্স ভাই। দাউৰি আছো মই পুৰা স্পীডত পৰিলো। এতিয়া মাছ মাৰি আছে, চব মাছ মাৰি আছে বৰশীৰে। মাছ পালে না নাই খুৰা? পাইছে? তো গাইছ ইয়াৰে চাব পাৰে অসম প্লেচ। চাই লওক এবাৰ, পৰিৱেশটো ধুনীয়া একদম, মানে চাৰিওফালে চব চাফা হৈ আছে। মানুহ এটা কথা অনুৰোধ আছে যে ইয়াতে যদি কেতিয়াবা আপোনালোকে আহে লেতেৰাটো নকৰিব, য'তে ত'তে যি টি নেপেলাব। আমাৰ পৰিৱেশটো সদায় আমি চাফ চিকুণ কৰি ৰাখিব লাগে, সেইটোৱে চবকে ক'ব বিচাৰোঁ। তো আমাৰ লগত আছে এইটো নুৰ ভাই, মোৰ মানে সৰু ফ্ৰেণ্ড আৰু। আমি সৰু কালৰ ফ্ৰেণ্ড। আমি আমাৰ ফ্ৰেণ্ডশ্বিপ দেখাম, স্কুলখনো দেখাম আপোনালোকক। স্কুলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু ঘণ্টি বাটনটো দবাই দিব।
তো পাহাৰ উঠি আছোঁ বৰ্তমান পিছত কি পিছত মানে শেষ কৰি দিছা তো গাইছ ইয়াতে লগৰ এজনক লগ পালোঁ আৰু সি ক'লে যে ইফালেদি বোলে এটা বঢ়িয়া জেগা আছে ওপৰত গ'লে বোলে বঢ়িয়া ভিউ দেখা পায় তো তাত গৈ আছোঁ চাওঁ কেনেকুৱা ভিউ দেখা পায় ওপৰত গৈলেও বিল্ডিংটো এইটো চাওক ঘৰটো কেনেকুৱা চুনচান ঘৰ ভুটীয়া টাইপ লাগে আৰু মানে যদি ওলাই আহে বাই চান্স কেতিয়াবা তেতিয়াহ'লেতো আমি চেছ এবাৰ ভূতক এইফালে চাওক ৰুমকেইটা পুৰা একদম খালী ওপৰৰ পৰা আহোঁ ৰক চিৰি উঠি আছোঁ তহঁতি চাব পাৰে মনোবিকাশ কেন্দ্ৰ তো গাইছ এইখন স্কুল সেইসকলৰ বাবে যিসকল শাৰীৰিক ৰোগত আক্ৰান্ত হৈ আছে মানে আপোনাৰ যিবোৰ কাণেৰে শুনিব নোৱাৰে বা মুখেৰে কথা ক'ব নোৱাৰে তেওঁলোকৰ বাবে এইখন ৰিজনেল ৰেফাৰেন্স চাই থাকক ষ্টেণ্ডাৰ্ডছ লেবৰেটৰী লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড ঘণ্টি বেটনটো দবাই দিব যাতে মোৰ নটিফিকেশ্যনবিলাক আপোনাৰ লগত তাতে যায় তো নেক্সট ব্লগ কামিং তো গাইছ এই ভুটীয়া ঘৰটোৰ পৰা আপোনালোক সকলোকে বিদায় দিলোঁ আৰু বাই বাই